এইখন চাওকচোন আজি আকাশখন ইমান ধুনীয়া নীলা হৈ আছে একদম ব্লু হৈ আছে আৰু ৰ'দটো বহুত বেছি দিছে আজি কাতি বিহু হেয়া তুলসী ভেটিটো এনেকৈ মোচা হ'ল আৰু তুলসী পুলি ৰুব লাগিব মই মানে গাঁৱৰ মানে কালি যে গ'লোঁ আজি কালি গ'লোঁ আৰু কালি ভিডিঅ'টো আপলোড কৰিলোঁ আজি মানে ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ কালি যে অলপমান কিবা কিবি ৰাখি দিছিলোঁ সেইখিনি আৰু সেইখিনি মই ভিডিঅ' ক্লিপছ বনাই ৰাখিছোঁ কিন্তু মোৰ তেনেকৈ ৰেকৰ্ড কৰা নহ'ল সেইকাৰণে ভাবিলোঁ এতিয়া নতুন এটা ভিডিঅ' কৰি ৰেকৰ্ড কৰি একেবাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এতিয়াতো মই ৰুমতে আছোঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ সকলোৱে বনাবলৈ জানে তথাপিও মই কেনেকৈ বনাওঁ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যিসকলে নাজানে তেওঁলোকৰ কাৰণে সুবিধা হ'ব ভিডিঅ'টো চাই থাকিব আৰু যিসকল নতুন মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকল অলৰেডি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই যাব এয়া মই তেলতে পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম তাৰপিছতে ইয়াত নহৰু আদা পেষ্ট থেতালি লোৱা আছিলে সেইখিনি মই ইয়াত দি দিছোঁ জলকীয়া আদা নহৰু সেইখিনি ভালকৈ গোন্ধটো যোৱালৈকে কেঁচা গোন্ধ যোৱালৈকে মই ভাজি ল'ম ভাজি যেতিয়া অলপ কালাৰটো ব্ৰাউন হ'ব তাৰপিছতে মই ইয়াত পচলা আৰু কি এড কৰোঁ সেইখিনি চাই থাকিব ভিডিঅ'টো আগলৈকে তেতিয়া গম পাব এনেকৈ এইখিনি ভাজি ল'ব লাগিব নিমখ হালধি জোখমতে দি দিব লাগিব আৰু এইখিনি হ'ল পচলা কাটি থোৱা পচলা এইখিনি এতিয়া মই ইয়াতে দি দিম কল পচলাখিনি ইয়াত মই বিলাহীও দিছোঁ জোখমতে নিমখ হালধি দি দিছোঁ সেইখিনি ভিডিঅ' কৰিব পাহৰিলোঁ আৰু এইখিনি এতিয়া মই ভালদৰে ভাজিম ভাজি ঢাকনা লগাই অলপ সময় কম ষ্টিমতে ভাজিব লাগিব যেতিয়ালৈকে বস্তুখিনি ভালদৰে মানে সিজি নাযায় তেতিয়ালৈকে মই এনেকৈ ভাজি গৈ থাকিম এনেকৈ ঢাকন লগাই অলপ সময় ভাজিম 10 মিনিটমান যেতিয়া বস্তুটো অলপ কমি আহিব এনেদৰে মই ইয়াত মিট মছলা অলপ দি দিছোঁ গোন্ধটো ভাল আহিবৰ কাৰণে আপোনালোকে জিৰা ধনিয়াও দিব পাৰে মই নাই দিয়া অকল মিট মছলা অলপ দিছোঁ সেইখিনিও ভিডিঅ' কৰিব থাকি গ'ল কৈ দিছোঁ আৰু ইয়াতে এনেকৈ এতিয়া ভাজি লোৱা মাংসখিনি সেইখিনি মই থৈ দিছোঁ মানে ভাজি থোৱা যিখিনি মাংস আছিলে সেইখিনি থৈ দিছোঁ সেইখিনি ইয়াত দি পিনে ভালদৰে আকৌ ভাজিম এনেদৰে মিক্স কৰি মাংসখিনি একেলগতে মিক্স কৰি কমচে কম 15-20 মিনিটলৈকে এনেকৈ অলপ ঢাকন দি ভাজিব লাগিব যেতিয়া বস্তুখিনি সমানে সিজি আহিব অলপ কমি যাব পচলাটো তাৰপিছত আমি ধুনীয়াকৈ খাব পাৰিম আৰু এইখিনি দালি মই বনাই থৈছোঁ এইখিনি স্কোৱাছ আৰু কচু দালি বিলাহী টেঙা লগত আৰু এয়া এতিয়া সন্ধিয়া হ'ল মই গা পা ধুই চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ যিহেতুকে কাতি বিহু এতিয়া ধূপ চাকি জ্বলাব লাগিব এতিয়া পথাৰলৈ যাম পথাৰত ধাননিৰ মাজত চাকি দিবগৈ লাগিব আৰু ঘৰতো তুলসী তলত চাকি জ্বলাব লাগিব সেৱা কৰিব লাগিব ঠিক আছে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব এতিয়া সন্ধিয়া হ'ল পথাৰলৈ আহিলোঁ চাকি জ্বলাবলৈ এয়া চাকি জ্বলাইছোঁ ভালদৰে নিয়মবোৰ নাজানো তথাপিও আৰু চেষ্টা কৰিছোঁ এনেকৈ আপোনালোকে কোনে এনেকৈ পথাৰত গৈ ধাননিৰ মাজত চাকি জ্বলাইছে কমেণ্টত জনাব আৰু এতিয়া ইয়াত জ্বলাই লৈ তাৰপিছত তুলসী তলত জ্বলাব লাগিব আৰু প্ৰাৰ্থনা কৰিব লাগিব সেইখিনি কৰি লওঁ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে কোনে কেনেকৈ কি কৰিছে কমেণ্ট বক্সত জনাব এতিয়া তুলসী তলত আহিছোঁ মা আৰু মই মানে শাহুমা আৰু মই এইফালে তুলসী ভেটি ধুনীয়াকৈ মুচি এতিয়া অমিতাৰ চাকি জ্বলাম আমি অমিতাৰ চাকি এনেকৈ ৰেডি কৰিছোঁ অমিতাৰ চাকি জ্বলাই ধূপ চাকি জ্বলাই তাৰপিছতে প্ৰাৰ্থনা কৰিম প্ৰাৰ্থনা কৰি আৰু তাৰপিছত আৰু কি আৰু তাৰপিছত গোটেই পদূলিত চাকি দিব লাগিব এয়া মই জ্বলাই আছোঁ মায়ে দেখুৱাই আছে আৰু কেনেকৈ কি কৰিব লাগিব যিহেতুকে মই ভালকৈ নাজানো সেইকাৰণে দুইজনীয়ে এতিয়া জ্বলাই লওঁ এতিয়া আমি প্ৰাৰ্থনা কৰিছোঁ প্ৰাৰ্থনাটো শুনিব ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 মায়া সজামাজে আশ্ৰয় ঘুমতি যায়
প্ৰতিনিত দয়াময় কৃষ্ণ কৰিও মোক। এতিয়া আমি আহি আছোঁ গাঁৱৰ ৰাস্তাই ঘৰলৈ আহি আছোঁ আৰু এতিয়া আমি ঘৰ আহি পালোহি, মানে ৰুম পালোহি। কাতি বিহু নিয়ম চিয়মখিনি কৰি আহিলোঁ, যিহেতুকে মানে তেনেকৈ পোৱা নাযায়, সেইকাৰণে মই ভাবিলোঁ একেবাৰে নিয়মখিনি কৰি লওঁ, ধূপ চুপ জ্বলাই চাকি তাকি জ্বলাই তাৰপাছত গুচি আহিলোঁ। নাহিলোঁহেঁতেন, আজি থাকিলোঁহেঁতেন, কালি এটা বিশেষ কাম আছে সোনকালে, সেইকাৰণে সোনকালে গুচি আহিলোঁ। আৰু সকলোৱে কেনেকৈ কাতি বিহু উদযাপন কৰিলে কমেণ্টত জনাবচোন। মোৰতো বহুত ভাল লাগিলে বাৰু এইবাৰ, আৰু মই এনেকৈ আহিছোঁ, এযোৰ কাপোৰ পিন্ধিছোঁ, কেনেকুৱা লাগিছে এবাৰ জনাবচোন কমেণ্টত। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইমানতে শেষ কৰিছোঁ। বাই বাই।